কেতিয়াও ঘূৰি নহা বাটেৰে জোনমণি ৰাভাটো গ'লেই। কিন্তু এতিয়া মাতৃগৰাকী মুখলৈ চালে বুকুখন কঁপি উঠে। অকল মাতৃগৰাকী নহয়, জোনমণি ৰাভাৰ পোহনীয়া কুকুৰটোকো চালে বুকুখন কঁপি উঠে। কিয়নো এতিয়াও বাট চাই আছে পোহনীয়া কুকুৰটো। জোনমণি ৰাভা কেতিয়া আহিব, কেতিয়া মৰম কৰিব, কেতিয়া খাবলৈ দিব পোহনীয়া কুকুৰটোক। জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই জোনমণি ৰাভাৰ পোহনীয়া কুকুৰটোৱে একো নাখায়, একো নকৰে, কোনোবাই মাতিলেও নুশুনে। কিন্তু তাইতো নেজানে যে চিৰকালৰ বাবে গুচি গ'ল আমাৰ মাজৰ পৰা জোনমণি ৰাভাই। তাৰ আপোন মানুহজন নাই। কেতিয়া আহিব আৰু কেতিয়া কোলাত লৈ এমুঠি খাবলৈ দিব, সেইটো আশাৰে এতিয়াও বাট চাই আছে জোনমণি ৰাভাৰ পোহনীয়া কুকুৰটোৱে। পোহনীয়া কুকুৰটোক কোনে বুজাব যে আমাৰ মাজত আৰু জোনমণি ৰাভা নাই, তেওঁ চিৰকালৰ বাবে আমাক এৰি গুচি গ'ল। সঁচাই ভাল মানুহ যে বেছি দিন জীয়াই নাথাকে, ইয়াৰে প্ৰমাণ হ'ল জোনমণি ৰাভা। কিয়নো নিজৰ কৰ্তব্য পালন কৰিছিল সৎ মনেৰে, আৰু সেইটোৱে যেন কাল হৈ পৰিল জোনমণি ৰাভাৰ। জোনমণি ৰাভা একদম হেৰি আছিলে, নিজৰ বাচ্চাৰ দৰে আছিল, বহুত মৰম কৰিছিলে। তাই নাই যে আজি অনুভৱ কৰিব পৰা নাই। ইমান মানুহৰ মাজত তাই ক'ত গ'ল সেইটো বিচাৰ কৰি ক'ব পৰা নাই ন, সেইটো এটা মনত দুখ লাগি আছে। কুকুৰ হ'লেও